দৌড় কাটা দৌড় কাটা আমার মাজত উপস্থিত হোৱা বিশেষ মানুহ আছে আমি তেখেতসকলৰ পৰা এই সভাখন কেনেধৰণৰ কি হওক পৰৱৰ্তী পৰ্যায়ত কি হ'ব দাঙি ধৰিব আমি প্ৰথমে আমি সভাখন বেছি দীঘলীয়া নকৰোঁ আমাৰ সভাখিনি ওলাইছে আমি সভাখন দিবলৈ কৰিব বিচৰা নাই যিহেতু মন্ত্ৰীমহোদয় জৰুৰী কামত ব্যস্ত থকাৰ কাৰণে আমি সৰুকৈ বস্তুটো শেষ কৰিব বিচাৰিছোঁ তো সেইকাৰণে ব্যৱহাৰ কম যে কথা হ'ল যে আজি এই শ্মশানখন ইনগ্ৰেশ্যন কৰিছে আমাৰ মিনিষ্টাৰ আমাৰ লোকেল এমএলএ আমাৰ নিজৰ ঘৰৰ এমএলএ তেওঁ আজি সমষ্টিত ভাল কাম হ'ল আজি আমি সকলোকে অনুৰোধ কৰিম আজি এই কামটো ইনগ্ৰেশ্যন কৰি অপেনিং কৰি দিয়াৰ কাৰণে প্ৰথমে তেওঁ এবাৰ হাত চাপৰি মাৰি সকলোৱে তেওঁ এটা ৰেচপেক্ট জনাব লাগে আজি জেএনডিৰ যিটো